ওলাইছে তৰাবিলাক ওলাইছে ফৰকা লাকা তো পূৰ্ণিমা আছেতো কিছুমান গছ আছে তলতে অলপ ঘাঁহ নহয় সৰু সৰু গছ দেখাইছোঁ গছ ন এইবোৰ গছ মানে সন্ধিয়া আকাশ আৰু কি কি ৰং ইউজ কৰিছা ইয়াতে ৰঙা আছে নীলা কমলা কালাৰ আৰু হালধীয়া মিক্স আছে ইয়াত এই গছ কেইজোপা ছাঁত থকাৰ কাৰণে ফুলা দিয়া হৈছে শ্বেডো দেখাইছে শ্বেডটো মানে কি হয় কি গছ এজোপা যেতিয়া থাকে তাৰ পাছফালে যদি পোহৰ এটা পৰে গছজোপা ফুলা হৈ যায় আৰু গছজোপা তেনেকৈ দেখুওৱা হৈছে আৰু ইয়াতো এইখিনি গছৰ কাৰণে কি হৈছে কি তাতো ছাঁ পৰি আছে কাৰণে ফুলা হৈছে কিন্তু অলপ অলপ ধৰিব পাৰিছে যিহেতু অলপ সেউজীয়া হৈ আছে অলপ সেউজীয়া দিছোঁ কলহটো ক'ৰ আছিলে বৰ ধুনীয়া কলহ যে কলহটো আচলতে এইটো আইতাৰ দিনৰ নেকি মোৰ দেউতা মাৰ মানে মোৰ দেউতা আইতাৰ এটা সম্পত্তি বুলি ক'ব পাৰি চাউল থৈছিলে আগতে চাউল তেনেকৈ কিবাকিবি থৈছিলে আচলতে ফুটা ওলাই গ'ল কাৰণে ব্যৱহাৰ কৰা নাছিলে আৰু ফুটা এটা ওলালে এইটো ফুটা এটা আছিলে এইটো সেইটো কাৰণে ব্যৱহাৰ নকৰিছিলে মায়ে পাই পেলাই বাহিৰত আছিলে মায়ে পাই ভিতৰলৈ লৈ আহিলে ধুই পখালি মায়ে কিবা থ'বলৈ আনিছিলে মই ৰং কৰি পেলালোঁ মজা সাপৰখন কেনেকৈ লয় সাপৰখন অলপ ভাগি আছে লৈ একো নাই এনেকৈ ঢাকিব পাৰি ধুনীয়া ভিতৰত কিবা থ'ব পৰা যাব মানে থওঁ বুলিলে থ'ব পৰা যাব কিন্তু মই থ'বলৈ নিদিওঁ